হেল্ল' গাইজ, আজি বহুত গৰম পৰিছে। সেইটো কাৰণে ভাবিলোঁ আমকে বনাই কিনে খাওঁ বুলি আৰু চটৰ ওপৰত উঠি গ'লোঁ। দেখিছোঁ ইমানেই ধুনীয়া ধুনীয়া আমকেইটা লাগি আছে নহয়। সেইটো কাৰণে ৰখিবলৈ নোৱাৰিলোঁ আৰু ধুমাধুম গৈ কিনে মই ছিঙিয়ে ল'লোঁ। আমাৰ এই গছজোপাৰ আমখিনি বহুত মিঠা, সেইটো কাৰণে ভাবিলোঁ খায়ে লওঁ বুলি কিনে। আৰু এতিয়া মই চব ধুনীয়াকৈ ছিঙিছোঁ কেইটামান আৰু বহুতখিনিয়ে পালোঁ। বেছিকৈ নিছিঙো কাৰণ পকিবলৈ লাগিব নহয়, আকৌ পকিলেও খাবলৈ কাৰণে লাগিব দেখোন। তাৰপিছত এইখিনি মই বুটলি লৈছোঁ। এতিয়া যাওঁ ফুৰিবলৈ কাৰণে আৰু ক'লৈ যাওঁ মই ভিডিঅ'টোত কৈ আছোঁ, আপোনালোকে চাই যাওক। চব ৰুকনি ৰুকি ল'লোঁ আৰু খাবলৈ বহিছোঁ। মই মানে অকণমান ফুৰিবলৈ আহিলোঁ লগৰ এজনীৰ ঘৰত। সিহঁতৰ ঘৰলৈ লৈ আহিলোঁ আৰু আমকেইটা ইয়াতে বনাই খাম বুলি কিনে। অকলে অকলে যিহেতু খাবলৈ মন নাযায় ন, কোনোবা এটা থাকিলে ভাল লাগে। সেইটো কাৰণে নিমখ আৰু জলকীয়া পূৰা সানি মেলি ল'লোঁ আৰু খাবলৈ কাৰণে। আৰু চব ৰঙা ৰঙা জলকীয়া আৰু ইয়াতে প্লেটটোত উলিয়াই ল'লোঁ আমি দুয়োজনী আৰু বহি কিনে খাবলৈ লৈছোঁ। আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি থৈ যাব। বাই বাই।